নমস্কাৰ তোমালোক সকলোলে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি গম পালাই আৰু তোমালোকৰ ৰিজাল্ট আহি গ'ল ইতিমধ্যে ফাৰ্ষ্ট কাউন্সেলিঙৰ। বহুতে মোক পাৰ্চনেলিও দিছা, ভাল লাগিছে চিট পাইছা। তো তোমালোকক শুভেচ্ছা থাকিল যোনে চিট পাইছা। আৰু যোনে পোৱা নাই তেওঁলোকে মন নেমাৰিবা একেবাৰে। এটা গৈছেহে কাউন্সেলিং মাত্ৰ, আৰু 3-4টা বাকী আছে, আৰু বহুত কাট অফ নামি যায় পিছলৈ। তোমালোকে একদমেই মন বেয়া নকৰিবা যোনে পোৱা নাই। আহিব তোমালোকে যদি 2500ত 4000 ভিতৰত যদি ৰেংক আছে তোমালোকৰ ওপৰত, মানে 4000 ওপৰত যদি ৰেংক আছে, তোমালোকে একদম সেফত আছে, তোমালোকে মানে চিট পাবাই। লাষ্ট কাউন্সেলিং হ'লেও মানে পাই যাবা, একদম লাষ্টত হ'লেও পোৱা চান্স বহুতেই আছে। গতিকে মন মাৰি নাথাকিবা, প্ৰথমটো গৈছেহে, তো অকণমান ধৈৰ্য ধৰা আৰু ধৈৰ্য ধৰিব লাগিব। অ'কে, এতিয়া মেইন কথালৈ আহোঁ নে কি কোৱা? এতিয়া কাউন্সেলিং যিহেতু ৰিজাল্টত চিট পালা যোনে এতিয়া কি প্ৰচেছ কৰিব লাগিব, কি কথা বহুতক গ্ৰুপত বুজাই আছিলোঁ মই, বহুতে বুজি পাইছা বাৰু, ভাল কথা। কিন্তু কিছুমানে বুজি পোৱা নাই, বহুত খেলি মেলি কৰি আছা। তো প্ৰথম কথালৈ আহোঁ, তোমালোকৰ নটিছখন অলৰেডি দিলে, প্ৰভাইড কৰিলে ডিটিয়ে, মানে আছুৱে ধৰা, ডিটিয়ে মানে আছুৱে বুলি ধৰি লোৱা। এতিয়া কথাটো হ'ল, যোৱা বছৰ যিমান প্ৰচেছ হৈছিলে, ইয়াৰ আগৰ মানে তোমালোকৰ আগৰখিনি যিমান প্ৰচেছ হৈ গৈছিলে, কাৰো লগত এবাৰ নিমিলে, টোটেলি বেলেগ হৈ গৈছে। এইটো পূৰা ডিটি যিহেতু কণ্ডাক্ট কৰিছে, পূৰা মানে পলি যেনেকুৱা হৈছিলে তেনেকুৱাই হৈ গৈছে। এইটো পলিটেকনিকৰ যেনেকুৱা এডমিশ্যনৰ টাইমত হৈছিলে। গতিকে মই ক'ব পাৰিম, যিহেতু মই পলিত লৈছিলোঁ এডমিশ্যন, সেইটো সময়ত প্ৰচেছখিনি প্ৰায় একেই থাকিব এবাৰ, মানে তোমালোকৰ আছটোৰ ক্ষেত্ৰত। এতিয়া কথা হ'ল, তোমালোকৰ এলটমেণ্ট লেটাৰ এখন কথা দি আছে মানে লাগিব বুলি দি আছে। এতিয়া সুধি আছা কোনখন কি কথা। এইবাৰ একচেপ্টেঞ্চ লেটাৰ তেনেকৈ নোলালে। আগতে যিহেতু আছটোত হৈছিলে ন, তাত তুমি একচেপ্ট কৰাৰ লগে লগে একচেপ্টেঞ্চ লেটাৰখন ওলাই, PDF ওলাই, তুমি তাত দিব লাগে, দি পিনি একচেপ্ট কৰিব লাগে, তেনেকুৱা আছিলে। কিন্তু এতিয়াতো টোটেলি বেলেগ হৈ গ'ল। এতিয়া তোমালোকে একচেপ্ট কৰিলে একোৱে নোলায়, জাষ্ট প্ৰিণ্ট বুলি ওলাইছে, আৰু তোমাৰ PDF মানে প্ৰফাইলটো প্ৰিণ্ট ওলাইছে অপশ্যন, আৰু একোৱে ওলোৱা নাই, তুমি মানে একচেপ্ট কৰিলা বুলি ওলাইছে। এতিয়া তোমালোকে যিটো এলট হৈছিলে, যে তোমালোকৰ এটা যিহেতু প্ৰফাইলটো ওলাইছিলে, এলট হৈছিলে তুমি একচেপ্ট কৰা, সেইটো যে এতিয়া যিটো থাকি গৈছে মানে তুমি কিমান ৰেংকত, কি মানে কেটেগৰীত ক'ত পাইছা, মানে সেই যিটো আছে ন, সেইখন স্ক্ৰীনশ্বট মাৰিবা, সেইখনেই একচেপ্টেঞ্চ মানে তোমাৰ এলটমেণ্ট লেটাৰ। আৰু যদি ইমেইলত আহিছে তেতিয়া ভালেই কথা, ইমেইলখন তুমি দিব পাৰা। সেইখন মানে স্ক্ৰীনশ্বট মাৰি পিনি তুমি প্ৰিণ্ট আউট কৰি লৈ যাবা, সেইখনেই হৈছে তোমাৰ এলটমেণ্ট লেটাৰ। বুজিছোঁ, তোমালোকে বুজি পালে ডাউটটো। আকৌ এবাৰ কৈ দিওঁ, এলটমেণ্ট লেটাৰ যিখন লাগে বুলি কৈ আছে যে, সেইখন তোমালোকৰ যিখন তোমাৰ মানে পাইছা বুলি যে তোমাৰ এটা প্ৰফাইলত ওলাইছে যে কিমান ৰেংকত কি পালা, সেই মই স্ক্ৰীনশ্বট দি দিম তোমাৰ স্ক্ৰীণত যদি মই পাৰোঁ। সেইখনে তুমি স্ক্ৰীনশ্বট ধুনীয়াকৈ মাৰিবা, মাৰি পিনি ডেস্কটপ মোড কৰি ল'বা যদি মোবাইল হয়, লেপটপ যদি ফটো মাৰিবা মোবাইলে, বা স্ক্ৰীনশ্বট মাৰিবা লেপটপত পাৰা যদি। তো তেতিয়া সেইখন ধুনীয়াকৈ প্ৰিণ্ট কৰি ল'বা, প্ৰিণ্ট কৰি সেইখন নকলেই হ'ব। আৰু যদি ইমেইলতো আহিছে ইনকেছ, তেতিয়া ইমেইলত আহিছে যদি ইমেইলখন দিলেও হ'ব। ইমেইলখন ধুনীয়াকৈ মানে তুমি যে পালা বুলি দিছে, এইখন তুমি মানে হেৰি কৰিবা, স্ক্ৰীনশ্বট মাৰিবা, মাৰি পিনি লৈ গ'লে হ'ব। পৰাপক্ষত সেই মানে যিটো ৱেবছাইটত ডিটিত তোমালোকে পাইছা বুলি দিছে, সেইটোৱে নিলে ভাল, আৰু সেইটোৱে মানে বিচাৰে। সেইখনেই হ'ল এলটমেণ্ট লেটাৰ। একচেপ্টেঞ্চ লেটাৰ কিবা কিবি সেইবোৰ খেলি মেলি নকৰিবা, এইবাৰ নাহে এইবোৰ টোটেলি বেলেগ হৈছে। অ'কে, এতিয়া যিহেতু তোমালোকৰ নটিচ এখন দিলে যিহেতু ডিটিয়ে, যে কি কৰিব লাগিব, কেনেকুৱা কি ৰুল ৰেগুলেশ্যনৰ কথা। প্ৰায়বোৰ কলেজত যিহেতু এতিয়া তোমালোকে এলট হৈছা, এতিয়া কি কৰিব লাগিব হয় নাই, মেইন কথা প্ৰশ্ন সেইটো আহিছে। তো এতিয়া তোমালোকে কি কৰিবা, যিহেতু নটিচ ওলাইছে প্ৰতিখন কলেজৰ, প্ৰায়বোৰে তোমাৰ 14-15 আছে, ব্ৰাঞ্চ ৱাইজ যেনেকৈ দিয়া আছে ডেট, যি ডকুমেণ্ট খুজিছে, প্ৰতিখন কলেজৰ বেলেগ বেলেগ হ'ব পাৰে। কিছুমানৰ মেডিকেল চাৰ্টিফিকেট বিচাৰে, কিছুমান নিবিচাৰে, তেনেকুৱা হ'ব পাৰে। গতিকে প্ৰতিখন কলেজৰ যিখন কলেজ তুমি পাইছা, সেইখন কলেজৰ নটিচখন চোৱা, কি ডকুমেণ্টছ দিব মানে খুজিছে তেওঁলোকে, সেইবোৰ গোটেইবোৰ লৈ পিনি তালৈ যোৱা, ফিজিকেল ভেৰিফিকেশ্যন, আৰু টাইম মতে যোৱা, যিদিনাখন মাতিছে সেইদিনাখন যোৱা, গৈ পিনি ফিজিকেল ভেৰিফিকেশ্যন কৰা, তেতিয়া তোমাৰ চিটটো মানে তোমাৰ একচেপ্ট মানে পাই যাবা। আৰু তাৰপিছত আহিলে যে আপগ্ৰেড ফিজ বা তেনেকুৱা অপশ্যন দিলে কি হ'ব, তেওঁলোকে যিহেতু দি দিছে নটিচখনত, তোমালোকে ভালকৈ যদি পঢ়া বুজিয়ে পাবা। মই তথাপিও বুজাই দিছোঁ নটিচখনত কি দিছে। তাত তোমালোকে কৈছে যে যেতিয়া তোমালোকে ফিজিকেল ভেৰিফিকেশ্যন যাবা, তাৰপিছত তোমালোকৰ 3টা মানে হেৰি ওলাব, যেতিয়া তুমি এডমিশ্যন ল'বা 3টা অপশ্যন ওলাব, ৱেবছাইটতো ওলাব, যদি তেওঁলোকে হয়তো সুধিবও পাৰে। মই যিহেতু আগতে পলিত লৈছিলোঁ, পলিত সোধেও, কলেজখনতো সোধে তুমি কি কৰিবা, কলেজতে কৰি দিম বুলি কয়। যদি তুমি নিজে নোৱাৰা তেওঁলোকেও কৰি দিব। এডমিশ্যন ল'লা, তাৰপৰা মানে 3টা অপশ্যন আহিব, তুমি ফিজ কৰা, আপগ্ৰেড কৰা নে কলেজ আপগ্ৰেড কৰা, ব্ৰাঞ্চ আপগ্ৰেড কৰা নে কলেজ আপগ্ৰেড কৰা। তেতিয়া তুমি যদি কৈ দিয়া তেওঁলোকেও কৰি দিব, বা নিজে কৰিলেও তুমি হৈ যাব। এডমিশ্যনৰ পিছত ওলাব সেইটো, আগতে কিন্তু আগে ওলাইছিলে। আগৰ প্ৰচেছত নাযাবাই, মানে কিছুমান চিনিয়ৰ ক'ব পাৰে যে আগতে এনেকুৱা হৈছিলে, এনেকুৱা হ'লে আগৰ নিচিনা নহয়, এতিয়া টোটেলি বেলেগ হ'ল। এতিয়া তোমালোকে এডমিশ্যন লোৱাৰ পিছতহে সেইকেইটা ওলাব। তাৰপিছত হ'ল, এতিয়া কথাটো হ'ল, তোমাৰ যদি ঘৰ মানে যাব পৰা নাই এডমিশ্যন ল'বলৈ, ফিজিকেল এডমিশ্যনত ভেৰিফিকেশ্যনত, বা মই একচেপ্ট নকৰিলে মোৰ চিটটো যদি কেঞ্চেল হৈ যায়, পিছলৈ ক'ৰবাত পাম নে কিবা, সেইটোৰ কথা কৈ দিওঁ।
তোমালোকে সেই নটিচখন দিয়াই আছে যিহেতু তোমালোকে যদি একচেপ্ট নকৰা কোনোবাই মানে একচেপ্টো নকৰা ৰিজেক্টো নকৰা ছিটটো একোৱে নকৰা সেইটো মানে অট'মেটিকেলি তোমাৰ ৰিজেক্ট কৰি দিব মানে কেঞ্চেল হৈ যাব ছিটটো আৰু এণ্টায়াৰ কাউন্সেলিং মনত ৰাখা এণ্টায়াৰ গোটেই আৰু ক'তোৱে নোপোৱা তুমি ছিট আৰু যদি ইন কেছ যদি তুমি ফিজিকেল ভেৰিফিকেশ্যন যাব নোৱাৰা এডমিশ্যন ল'বলৈ তেতিয়াও তোমাৰ মানে এণ্টায়াৰ কাউন্সেলিঙৰ পৰা উলিয়াই দিব গতিকে এইটোৱে কথা যদি কোনোবাই ভাল ভবামতে কলেজখন পোৱাও নাই তোমালোকে মানে এতিয়া একচেপ্ট কৰিব লাগিব একচেপ্ট কৰি সেইখন কলেজলৈ যোৱা ফিজিকেল ভেৰিফিকেশ্যন কৰি তুমি এডমিশ্যন লৈ আহা তাৰপিছত আপগ্ৰেড অপশ্যন যিহেতু পাবা আপগ্ৰেড কৰি থবা ৰেংক ৱাইজ তুমি আপগ্ৰেড হৈ থাকিবা ভাল কলেজ এখন তুমি মনে বিচৰা কলেজ এখন পাই থাকিবা আৰু প্ৰতিবাৰে যে আপগ্ৰেড হৈ থাকিলে তুমি যে আকৌ ফিজিকেল ভেৰিফিকেশ্যন যাবলৈ সেইটো নহয় এবাৰ গ'লা ফিজিকেল ভেৰিফিকেশ্যন আৰু যাব নালাগে আৰু তুমি একেবাৰে ফাইনেল এডমিশ্যন যেতিয়া হ'ব সেইটো ডেট দিয়া থাকিব থাৰ্ড কাউন্সেলিঙৰ পিছতে হয় ফাইনেল এডমিশ্যন হয়তো স্পীড ক'লোঁ আকৌ শুনিলা থাৰ্ড কাউন্সেলিঙৰ পিছতে প্ৰায় মানে এডমিশ্যন ফাইনেল এডমিশ্যন আছে তো তাত গ'লে তোমালোকে মানে এবাৰ ফিজিকেল ভেৰিফিকেশ্যনৰ পিছত আকৌ ফাইনেল এডমিশ্যনত গ'লা তোমাৰ অৰিজিনেল ডকুমেণ্টছখিনি লৈ গ'লা সেইখিনি চাব আৰু তোমাৰ ফাইনেল এডমিশ্যন হ'ব ন কলেজ ৱাইজ বেলেগ এটা মানে ফিজ থাকিব এতিয়া যিহেতু তোমালোকৰ 10,000 এইটো ক'বলৈ পাৰিলোঁ মই তোমালোকৰ এতিয়া 10,000কৈ ল'ব এডমিশ্যনৰ ফিজ সেইটো পাৰিলে অনলাইন কি কেছ লৈ যোৱা প্ৰায় মানে কিছুমান কলেজত কেছে একচেপ্ট কৰিব পাৰে অনলাইন নহ'ব পাৰে সুধি লোৱা যিখন কলেজত যাবা তুমি পৰাপক্ষত কেছ লৈ যোৱা যদি দূৰৰ পৰা গৈছা আৰু ট্ৰেইনে অলপ দিগদাৰ তেতিয়া মানে অনলাইন লৈ যাব পাৰা তথাপিতো পাৰা যদি কলেজৰ লগত কণ্টেক্ট কৰি লোৱা আগে মানে অনলাইন নিয়াতকৈ পাৰিলেতো কেছে লৈ যোৱা মইতো সেইটোৱে প্ৰিফাৰ কৰিম তোমালোকে যেতিয়া ফাইনেল এডমিশ্যন হ'ব তেতিয়া তোমালোকৰ প্ৰতিখন কলেজৰ নিজৰ এটা ফিজ থাকে সেইটো ফিজ দিব লাগিব টোটেল ধৰি লোৱা 15,000 ওপৰত পৰিব তোমালোকৰ এডমিশ্যন ফিজ কলেজ ৱাইজ বেলেগ দেই 2,000 মানে তোমাৰ 15,000 পৰা 20,000 ভিতৰত মানে তোমাৰ এডমিশ্যনটো টোটেল এডমিশ্যনটো হৈ যাব কমপ্লিট সেইটোৱে থাকিলে আৰু এতিয়া কথাটো হ'ল যোনে ছিট নেপালা তোমালোকে মনটো ভাঙি নিদিবা কৈছে যিহেতু আৰু অলৰেডি 3-4টা কাউন্সেলিং আছে এইটো মাত্ৰ এটা গৈছে আৰু তোমালোকৰ পোৱা চান্সটো বহুতে আছে মই ক'লোৱে ৰেংক যদি 4,000 ওপৰত আছে তেনে ক্ষেত্ৰত কি এতিয়া তোমালোকে কিবা কৰিব লাগিব নিজে তোমালোকে ছিট পোৱা নাই তোমালোকে একোৱে কৰিব নালাগে নিজে তোমালোকৰ ৰেংক ৱাইজ তোমালোকে ছিট পাই গৈ থাকিবা যদি মানে ইলিজিবল মানে তোমাৰ ছিট ৰেংক মতে কাট অফ মতে পৰি যোৱা তেতিয়া তোমালোকে ছিট পাই যাবা তোমালোকে একো কৰিবই দৰকাৰ নাই পালে মানে নেক্সট কাউন্সিলিঙত তোমালোকৰ নাম এনেকৈ আহি যাব তেওঁলোকে এতিয়া যিখিনি তেওঁলোকে কৰিছে মানে যোনে পাইছে একেখিনি প্ৰচেছ তোমালোকে কৰিব লাগিব আকৌ ফিজিকেল কাউন্সিলিঙত যাব লাগিব মানে ভেৰিফিকেশ্যনত যাব লাগিব সিমানেই আৰু বেলেগ একো কথা নাই আৰু যদি কিবা ডাউট আছে ক'বা মই ভিডিঅ' বনাই দিম তো সেইটোৱে আজিলৈ ইমানেই তো ইমানেই বাই বাই